চাকি জ্বলাবৰ কাৰণে আমি চাকি ধূপ লৈ ল'লোঁ আৰু এইপিনে আছে মন্দিৰ। এতিয়া গৈ চাকি ধূপ লগাম। বহুত চিৰি বগাই বগাই পালোহি আমাৰ একদম মিনি কেদাৰনাথ বুলি ক'ব লাগিব। এইপিনে দেখিছে মোৰ পিছপিনে আছে মন্দিৰ ভাগ আৰু আহি পাই গ'ল। নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ কাৰণে আহিলোঁ ঘৰৰ ওচৰতে থকা এটা শিৱ মন্দিৰলৈ আৰু দেখাই আছোঁ শিৱ মন্দিৰটো আছে একদম পাহাৰৰ ওপৰত। যিহেতু মই পাহাৰৰ একদম দাঁতিতে আছোঁ, ঘৰৰ একদম ওচৰতে হয়, তাকে অকণমান আপোনালোকক দেখাবলৈ আহিলোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মন্দিৰ ভাগ আছে সেই ওপৰত, একদম এই ওপৰত, আৰু এই ষ্টেপ বগাই বগাই আমি যাব লাগিব মন্দিৰ ভাগ পাবলৈ। এতিয়া দেখাই দিছোঁ অকণমান ষ্টেপ। বহুত চিৰি বগাই বগাই পালোহি আমাৰ একদম মিনি কেদাৰনাথ বুলি ক'ব লাগিব। এইপিনে দেখিছে মোৰ পিছপিনে আছে মন্দিৰ ভাগ আৰু আহি পাই গ'লোঁ। যিহেতু মই শিৱসাগৰ যাবলগীয়া আছে, ইয়াৰ পৰা গৈ ডাইৰেক্ট শিৱসাগৰ যাম। শেষলৈকে চাই থাকিব, শিৱসাগৰৰ ব্লগটো একেলগতে এটেচ কৰি দিম। আৰু এতিয়া দেখাই দিছোঁ মন্দিৰ ভাগ, আপোনালোকে এনজয় কৰক। আৰু ইয়াতে এজন দাদা লগ পালোঁ, নিশ্চয় চিনাকিও। আৰু তাৰপিছতে জানোচোন আমাৰ মন্দিৰটো ভাগৰ বিষয়ে, মানে মন্দিৰ ভাগ ঘপককৈ ইয়াতে পাহাৰৰ ওপৰত দেখিলোঁ আৰু আমি আহি গ'লোঁ ইয়াতে চাবৰ কাৰণে বা পূজা কৰিবলৈ, যিহেতু আজি শিৱৰাত্ৰি। বাকী কি কয় আপুনি? হয়, মই শিৱৰাত্ৰি উপলক্ষে সমূহ ভক্তপ্ৰাণ ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই মন্দিৰ ভাগ ইয়াত এইবাৰ নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে আৰু ভক্তৰ যথেষ্ট সমাগম ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে এজোপা গছ আছে, আপোনালোকে দেখিব। এজোপা গছ অনুমানিক মানে আপোনাৰ 400 বছৰ আগৰ পুৰণি, আৰু এই গছজোপাৰ তলতে আমি শিৱ মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰিছোঁ এই বছৰ। আৰু আশা কৰোঁ আগলৈ এনেকৈ আমি ভক্তৰ পূৰ্ণ সহায় পাম বুলি। ধন্যবাদ। সেয়া আছিলে মন্দিৰ পৰিচালনা সমিতিৰ দাদা এজন, আৰু তেওঁৰ মুখেদি আমি গম পালোঁৱেই মন্দিৰ ভাগৰ কথা। তেনেহ'লে পিছলৈকে চাই থাকক। বহুত পাহাৰ কষ্ট কৰাৰ পিছত আহি গ'ল খিচিৰি, আৰু এতিয়া আমি খাই আছোঁ খিচিৰি খাই ইয়াৰ পৰা ওলাই ডাইৰেক্ট শিৱসাগৰত লগ পাই আছোঁ আপোনালোকক। 2000 years later. শিৱসাগৰ ফাইনেলি, আৰু এয়া বৰ্ডিং ফিল্ডতে ৰাখি ল'লোঁ বাইকখন, আৰু এতিয়া গৈ আছোঁ শিৱদৌললৈ। চাওক শিৱসাগৰ শিৱদৌলৰ ফ্ৰণ্টৰ পৰিৱেশটো। এইটো হৈছে গোটেই ফ্ৰণ্টৰ পৰিৱেশ। দেখিছে লোকাৰণ্য হৈ গৈছে গোটেই ফ্ৰণ্টৰ পৰিৱেশটো, আপোনালোকে উপভোগ কৰক। আৰু এতিয়া আমি গৈ আছোঁ শিৱদৌলৰ ফালে, তেনেহ'লে উপভোগ কৰক, শেষলৈকে চাই থাকক। আৰু সেই দূৰত ওলাই আছে ৰিণিকি শিৱদৌল ভাগ। আপোনালোকে গহপুৰত জাষ্টিফাই কৰিব পাৰিছে নোৱাৰিছে মই নাজানো, কিন্তু ইয়াতে চাওকচোন এইপিনে চাৰিওকাষে আপোনাৰ গোটেই ৰাস্তা দুয়োকাষে আপোনাৰ অকল দোকানেই বহি আছে। আৰু মানুহ চাওক, মানুহ বহুত হৈ আছে মানুহ। আৰু ফাৰ্ষ্ট টাইম এনেকৈ শিৱসাগৰত আহিছোঁ শিৱৰাত্ৰিত। গাইছ, এই মোৰ পিছপিনে চাই লওক কিমান মানুহ, একদম পূৰা ভিৰ হৈ গৈছে গোটেইখন। 360 এটা চাই দিয়ক, এইফালে পূৰা ভিৰ। চাকি জ্বলাবৰ কাৰণে আমি চাকি ধূপ লৈ ল'লোঁ আৰু এইপিনে আছে মন্দিৰ। এতিয়া গৈ চাকি ধূপ লগাই পিনে আপোনাৰ ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ দেখাম। শিৱদৌলৰ ভিতৰ ভাগ সেয়া হৈছে শিৱদৌল, আৰু লাইন এইটো। আৰু এইফালে আপোনাৰ আছে বন্তি প্ৰজ্বলনৰ স্থানটো, আৰু তাতে আমি গৈ আছোঁ। এতিয়া প্ৰথমতে আমি চাকি দি লওঁ, তাৰপিছত আমি দেখাই আছোঁ। শিৱসাগৰ শিৱদৌলৰ ভিতৰত পাই গ'লোঁ। ঘৰৰ ওচৰত দুজনমান লগৰ, এইকেইজন চাই লওক, এইকেইজন। গাইছ, আমাৰ এতিয়া ধূপ জ্বলোৱা পৰ্ব খতম হৈ গ'ল, আৰু এতিয়া আমি গোটেই মন্দিৰৰ চাৰিকাষটো ফুৰিম আৰু আপোনালোককো দেখাম। তেনেহ'লে আপোনালোকে উপভোগ কৰক। লেটছ গেট এনজয়।
শিৱৰাত্ৰি উপলক্ষে শিৱদৌলৰ পিছপিনে আপোনাৰ এখন মেলা বহে আৰু ডাঙৰ মেলা বহে। এইপিনে দেখিছে এয়া হৈছে শিৱদৌল আৰু শিৱদৌলৰ বেক চাইডে এখন হৈছে মেলা। আৰু এতিয়া আমি মেলা চাবলৈ আহিলোঁ আৰু মেলাত দেখাই দিছোঁ কি পায় কি নাপায়। আৰু যদি কিবা পচন্দ হয় তেনেহ'লে ইয়াৰ পৰা কিনিম। ব'লক চাই থাকক। আৰু শিৱৰাত্ৰি উপলক্ষে বহা এইখন মেলাখন চাওক, ইমান ডাঙৰ মেলা বহিছে আৰু ইয়াত দোকান হৈ আছে। আৰু আমি একদম শেষলৈকে চাম কি দোকান আছে। এইপিনে দেখিছে এইবিলাক ভাঙৰ লাডু ইয়াতে আপোনাৰ বিকি আছে। এইবিলাক হৈছে ভাঙৰ লাডু আৰু এইফালে এইবিলাক গহনা পাতিৰ দোকান হৈছে। এইপিনে আপোনাৰ আচাৰৰ দোকান এইখিনি দেখাইছে আৰু আপোনাৰ ভেৰাইটিজ দোকানবিলাক বহি আছে। এইবিলাক দেখিছে দেখাই আছোঁ। গাইজ আমি আহোঁতে বেছিকৈ ইমানকৈ মানুহ নাছিলে আৰু এতিয়া চাই লওক, এতিয়া সময় হৈ গ'ল 4টা আৰু এতিয়া চাই লওক মানুহৰ ভিৰটো। এইফালে এইখিনি দেখিছে দূৰলৈকে অকল মানুহে মানুহ আৰু এইফালে চাওক অকল গোটেই মানুহ আৰু গাইজ গোটেই মেলা চোৱা হৈ গ'ল, শিৱৰাত্ৰি চোৱা হৈ গ'ল। বাকী ব্লগটো কেনেকুৱা পালে এবাৰ জনাব কমেণ্ট কৰি। আৰু যদি ভাল হৈছে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটনটো টিপি দিব। জয়া কম, বাই বাই।